खुलुमबाय नमस्कार दिनै बड'फा उपेन्द्रनाथ ब्रह्मनि 69थि जोनोम सान आरो बे सानखौ आसामनि मोनफ्रोमबो जायगायाव फरायसा सान हिसाबै फालिनाय जायो। दा दिनै बे कटन इउनिभार्सिटियाव बड'फानि मुङाव दिनै जि मोनसे सावरायनाय हाबाफारि लादों बेवहाय बाहागो लानानै गिबियावनो आङो बड'फानि सोरगोआरि जिउ सोलेरनि खाथियाव आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरदों। आं आरज गाबदों बिथाङा सोरगोआव थानानै दिनैनि समाव मुलुगाव थांनानै थानाय साफ्रोमबो बर' फिसाखौ गावनि सिनायथि, गावनि थामोनथा, गावनि राव थुनलाइ हारिमु गासैखौबो लानानै थांनानै थानो थाखाय अराय सम गोहो हरो आरो बोर सारस्रि हरो। আজি আমার বড'ফা উপেন্দ্রনাথ ব্রহ্মর 69তম জন্ম জয়ন্তী জন্ম দিবস। এই দিবসটো কটন ইউনিভার্সিটিত উদযাপন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই বিটিআৰ চৰকাৰৰ হৈ কটন ইউনিভাৰ্সিটিক ধন্যবাদ জনাইছো। আৰু আজি এই কাৰ্যসূচীটো জইনলি অসম চৰকাৰ শিক্ষা বিভাগ আৰু বিটিআৰ চৰকাৰ আৰু কটন ইউনিভাৰ্সিটি একেলগে আয়োজন কৰা হৈছে। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে এই কাৰ্যসূচীটো ইয়াত সফলভাৱে আয়োজন কৰাত আমাক নেতৃত্ব দিয়াৰ কাৰণে মাৰ্গদৰ্শন কৰাৰ কাৰণে মই অসমৰ শিক্ষামন্ত্ৰী দীঘলীয়া সময় অসমৰ জাতীয় জীৱনক লৈ কাম কৰি অহা, বিভিন্ন সংগ্ৰাম কৰি অহা আৰু আজিৰ ৰাজনৈতিকভাৱে অসমক নেতৃত্ব দিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু আজিৰ এই দিনত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। দীঘলীয়া সময় ময়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে থাকোঁতে বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন 31 মাৰ্চ এইটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিব লাগে বুলি দাবী জনাই আহিছিলো। সেই সময়ত না কাউন্সিল গভৰ্ণমেণ্ট না অসম চৰকাৰ কোনো গুৰুত্ব দিয়া নাছিলে। কিন্তু 2020 চনত আমি চৰকাৰ গঠন কৰি আমি কাউন্সিলত ঘোষণা কৰিছো ছাত্ৰ দিৱস বুলি। আৰু ইয়াৰ পিছতে আলোচনা কৰাৰ লগে লগে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যোৱা এক বছৰ আগত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি জন্মদিন সেইটো অসমৰ ছাত্ৰ দিন হিচাপে ঘোষণা কৰিছে, ছাত্ৰ দিৱস হিচাপে। মই তেখেতসকলক ধন্যবাদ জনাইছো। আজিৰ কাৰ্যসূচীত আমাৰ লগত উপস্থিত আছে আমাৰ বড়ো কছাৰী কাউন্সিলৰ ডেপুটি চিফ ৰমিঅ' পি নাৰ্জাৰী ডাঙৰীয়া, চেয়াৰমেন অনিল বড়ো ডাঙৰীয়া। ইয়াত উপস্থিত আছে আমাৰ নাগালেণ্ড ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া। আমাৰ উপস্থিত আছে ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া কটন ইউনিভাৰ্চিটিৰ। ৰেজিষ্ট্ৰাৰ্ড আমাৰ বীৰেন দাস ডাঙৰীয়া তেজপুৰ ইউনিভাৰ্চিটিৰ উপস্থিত আছে। আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া, লগতে আমাৰ অসমৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ইয়াত উপস্থিত আছে সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম ডাঙৰীয়া, মোৰ সতীৰ্থ EM সজল সিংহ ডাঙৰীয়া। আৰু ইয়াত উপস্থিত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ তৰেণ বড়ো ডাঙৰীয়া, প্ৰাক্তন ভাইচ প্ৰেচিডেণ্ট কমলাকান্ত মুছাহাৰী ডাঙৰীয়া, পদ্মশ্ৰী অনিল বড়ো ডাঙৰীয়া, VC আমাৰ ৱাৰী ডাঙৰীয়া আৰু উপস্থিত জ্যেষ্ঠ সাংবাদিকসকল ইয়াত উপস্থিত আছে। মই সকলোলৈ শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো। আৰু আজিৰ এই কাৰ্যসূচী সফল কৰাৰ কাৰণে আমাৰ গুৱাহাটীৰ পৰা আৰু বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা
সকলোকে মই ধন্যবাদ জনাইছো আৰু কটন ইউনিভাৰ্চিটিৰ পৰা আদি কৰি ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জনাইছো আজিৰ এই দিনত আমাৰ ইয়াৰ মোৰ আগত বহি আছে তৰেন্দা তেখেতে ভাষণটো ৰাখিলে খুব আৰু ভালকে ক'ব পাৰিলেহেঁতেন কিন্তু তেখেতে অলপ অসুস্থ কাৰণে আমি তেখেতক ৰাখা নাই ভাষণ দিয়াত কিন্তু তেখেতে উপস্থিত আছে আৰু বডোফাৰ লগত একেলগে কাম কৰা বহুত ব্যক্তি তেখেতক লগ পোৱা ইয়াত উপস্থিত আছে আমি তেখেতৰ পিছৰ জেনেৰেশ্যন আজি মই প্ৰথমতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক তেখেতৰ জন্ম জয়ন্তীত মই শ্ৰদ্ধা জনাইছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তেখেতে যাতে আহি থকা সময়ত আমাৰ জনগোষ্ঠীটো আৰু সকলো যিসকলক নিপীড়িত বুলি কয় পিছপৰা জনগোষ্ঠীবোৰক আগুৱাই যোৱাত সদায় আশীৰ্বাদ কৰে ইয়াৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো মই বহুত বেছি দীঘলীয়াকে ক'ব বিচৰা নাই আপোনালোকে সকলো জানে নৱপ্ৰজন্মৰ বহুতে তেখেতৰ জীৱনীটো হয়তো নাজানিব কিছুমান কথা ভুল ব্যাখ্যা হয় এই কথাবিলাকে মই অলপমান টানি পেলাই ক'ব বিচাৰিছো সকলোৱে গম পায় যে দতমাৰ বৰাগাড়ীত তেখেতে জন্ম পাইছিলে আৰু সিধা কথাত ক'ব গ'লে এটা গৰীব পৰিয়ালত জন্ম পাইছিলে শিক্ষা গ্ৰহণ কৰিবলৈ বহুত ষ্ট্ৰাগল কৰিছিলে তেখেতে কাৰণ সেই সময়ৰ কথা য'ত স্কুলবিলাক দূৰ দূৰত আছিলে আমাৰ কিতাপবিলাক ইমান এভেইলেবল নাছিলে সকলো দিশৰ পৰাই এটা চ্যালেঞ্জিং সিচুৱেশ্যন আছিলে কিন্তু প্ৰত্যেকটো চ্যালেঞ্জ তেখেতে ওভাৰকাম কৰিছিলে আৰু সেই চ্যালেঞ্জটো তেখেতে একসেপ্ট কৰিছিলে আৰু হিটো পাৰ হৈ আহিছিলে আৰু মই বুজাত পৃথিৱীত কিছুমান মানুহ কিছুমান কামৰ কাৰণে জন্ম লয় তেখেত সকলৰ জন্মই এটা পৃথিৱীৰ কাৰণে ডাঙৰ এটা অৰিহণা তেনেকুৱা কিছুমান ব্যক্তি বিশ্বত আছে আৰু সেই ব্যক্তিটো আপোনাৰ ওচৰৰ হ'ব পাৰে দূৰৰো হ'ব পাৰে আৰু কম সময়ৰ কাৰণে হলিও তেখেত সকলে সমাজক বিভিন্ন কামবিলাক কৰি বহুত অৱদান দি যায় যেটো নেকি যুগে যুগে এই অৱদানবিলাক সমাজৰ ভালৰ কাৰণে ব্যৱহাৰ হয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম 34 এজ 34 বছৰত তেখেতৰ বয়সত মৃত্যু হৈছিলে 1990 আৰু এতিয়া আমি কেতিয়াবা ভাবো যে এই ইমান কম বয়সত তেখেতে সমগ্ৰ বড়ো জনগোষ্ঠী আৰু লগতে আমাৰ পিছপৰা ট্ৰাইবেল জনগোষ্ঠীবিলাকৰ কথা ভাৰতৰ সংবিধানত এই জনগোষ্ঠীবিলাকৰ অধিকাৰৰ কথা আৰু এটা সংগ্ৰামটো খুটৰ বিপৰীতে এটা সংগ্ৰাম আৰম্ভ কৰি সংগ্ৰামটো সফল কৰাৰ কাৰণে লৈ যোৱা কথাবিলাক ভাবিলে কেতিয়াবা অলপ আচৰিত লাগে অলপ আগতে ডক্টৰ ৰনজ পেগু ডাঙৰীয়াই কৈ গৈছে যে তেখেতে প্ৰত্যেকটো পৰিৱেশ তেখেতে খৰি কাটি বিক্ৰী কৰা এটা পৰিৱেশৰ কথা কৈছে আজিও আমাৰ অসমৰ উত্তৰ অঞ্চলত বড়োলেণ্ড অঞ্চলত আৰু বিভিন্ন অঞ্চলত খৰি বিক্ৰী হোৱা বহুত মানুহ আছে আৰু সেই সময়ৰ পৰাই খৰি বিক্ৰী কৰি খোৱা যিখিনি গৰীব শ্ৰেণীৰ মানুহসকলে যিখিনি কষ্ট কৰিছিল আৰ্থিকভাৱে এই কথাতে তেখেতে অকল হৈছে তেনেকুৱা নহয় ইয়াৰ বাহিৰে এটা জনগোষ্ঠী হিচাপে জীয়াই থাকিবৰ কাৰণে দেশৰ সংবিধানত যি ব্যৱস্থা আছে এই ব্যৱস্থাবিলাক যথা সময়ত ইমপ্লিমেন্ট নকৰিলে এটা জনগোষ্ঠীৰ যি আইডেন্টিটি এণ্ড কালচাৰ তেখেতসকলৰ ভেলুজবিলাক যে শেষ হৈ যায় আৰু তেতিয়া জনগোষ্ঠীটোৰ অস্থিৰ হৈ যায় এই কথাবিলাক বডোফাই খুব ভালকে বুজি পাইছিলে আৰু পৰৱৰ্তী সময়ত তেখেতৰ লিখনি তেখেতৰ বক্তব্য তেখেতৰ চিন্তাধাৰাত এই কথাবিলাক খুব ভালকে আমি বুজি পাওঁ আজিৰ সময়ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ কাৰণেতো এটা সোৰ্স অফ ইনস্পিৰেশন তেখেতে ফাদাৰ বড়োসকলৰ পিতৃ হিচাপে উপাধি দিয়াৰ মাত্ৰই নহয় যে তেখেতৰ যিখিনি বাণী তেখেতৰ যিখিনি কোটেশনছ তেখেতৰ যিখিনি কথা য'ত অলপ ইউনিভাৰ্সেল আইডিয়াছ বিলাক আছিলে এই কথাবিলাক আমি পিছৰ জেনেৰেশ্যন বিলাক খুব উপলব্ধি কৰিছো একে আন্দোলন তিনিবাৰ হৈ গ'ল তিনিটা ফেজত
87 বডোফাই সেপারেট স্টেট পলিটিক্যাল মুভমেন্ট করিলে ফির 96 সেম মুভমেন্ট আরম্ভ হল আৰু 2010 আমাৰ সময়ত তৃতীয়বাৰৰ কাৰণে আৰম্ভ হল কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে সকলো কৈছে যে টেক অফ টু বডোফাই কৰি গল লেন্ডিং টু বহুত ক্ৰিটিক্যাল আছিল কাৰণ মাজত বহুত টাৰ্বুলেন্স আহিল আৰু এই টাৰ্বুলেন্সটো ইজি টাৰ্বুলেন্স নহয় এতিয়া হিসাব কৰিলে প্ৰায় more than 4000 মানুহ তাতে মাৰ্টিয়াৰ হৈছে আৰু এই মাৰ্টিয়াৰ বিলাক যেটো হৈছে যে ঘাও যে জখম যে দুখ কিহৰ কাৰণে মানুহ বিলাক মাৰা হল কিহৰ কাৰণে মৰিলে কোনে মাৰিলে আইনে কি কৰিলে এই কথাবিলাক ভাবিলে এতিয়াও আমাৰ গা বিলাক খিয়ৰি উঠে কিন্তু আমি মানৱ জাতি হিচাপে সংঘৰ্ষ আৰু নিৰ্মাণ দুইটাও আমাৰ হাততে আছে আৰু অলপ আগতে আমাৰ মুখ্য অতিথি কৈ যোৱাৰ নিচিনা আজিৰ সময়টো অকল ঘাওটো আমি খেক কৰিম হেতুৱে নহয় ঘাওটো খেক কৰি আকৌ আমাৰ যেটো ক্ষতি হৈছিল বা আমাৰ যেটো গেপ হৈছিল হেতু ফিল আপ কৰাৰ সময় হৈছে আৰু যেটো থিওৰি অফ কো এক্সিস্টেন্স হেতু অত্যন্ত দৰকাৰ হৈছে এতিয়া আমি কো এক্সিস্ট কৰিব লাগে ভাৰতবৰ্ষৰ যেটা সংবিধানটো আমাৰ 1950 চনত সংবিধান হিচাপে গ্ৰহণ কৰা হল তাৰ পিছত মই আজিৰ সময়ত উপলব্ধি কৰিছো যে আমি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ বুলি গৌৰৱ কৰো আৰু হৈও ভাৰতৰ নিচিনা ইমান সাস্টেইনেবল ডেমক্ৰেসি আমি ওচৰে পাজৰে দেখা নাই আমাৰ ওচৰত থকা বা আমাৰ দূৰত থকা বহুত আগশাৰীৰ দেশবিলাকতো সময়ে সময়ে ৰাজনৈতিকভাৱে অস্থিৰ হয় কিন্তু ভাৰতবৰ্ষ যিমানে নহওক কিয় আজিৰ তাৰিখত খুব সুস্থিৰভাৱে আমাৰ গণতন্ত্ৰখন চলি আছে আৰু ইয়াৰ মেইন মূল যেটো আমি ধন্যবাদ দিব লাগিব যে আমাৰ সংবিধান ৰচনা কৰা সকলক আজিৰ সময়ত যেতিয়া জাতি জনগোষ্ঠীৰ কথা ভাবো সংবিধান ৰচকসকলে যেনেকা কৈ গল সংবিধানত তেনেকা বহুত বিষয় আছে যত ৰাইট টু ইকুৱেলিটিৰ কথা আছে আমাৰ সেকুলাৰিজমৰ কথা আছে সব নিজৰ ধৰ্ম ভাষা ভাষী লৈ সবে জীয়াই থাকিব পাৰিব কিন্তু যেতিয়াই আমি কমিউনিটিৰ কথা পাতো তাত যিখিনি ব্যৱস্থা থাকিব লাগিছিল বা যিখিনি সুবিধা পাব লাগিছিল তাত কবাত নহয় কবাত আমি অলপমান মিছিং দেখিবলৈ পাওঁ কবাত ৰৈ যোৱা যেন দেখিবলৈ পাওঁ আৰু যেটো মানে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যেটো কয় যে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাৰ্ভাইভেলৰ কুৱেশ্যনটো লৈ পেলাই যোৱা হাফ সেঞ্চুৰী বা যোৱা সেঞ্চুৰীত সবে ষ্ট্ৰাগল কৰি আছে কাম কৰি আছে নিজৰ নিজৰ জনগোষ্ঠীক লৈ পেলাই কিন্তু দেশখন শাসন কৰে কোনবা জনগোষ্ঠীৰ কোনবা ব্যক্তিয়ে দেশৰ নেতা হৈ পেলাই সো সেই নেতাজন যদি ইনক্লুসিভিটি আৰু একমোডেটিভ নহয় তেতিয়াই এনেকা সংঘাতবিলাক হয় আজি অসমত যেটো কথা আমাৰ মুখ্য অতিথি ডাঙৰীয়াই কৈ গল সেই সময়ত নিশ্চয় বহুত তেনেকুৱা কিবা আছিল যত আমি নিজৰ নিজৰ সাৰ্ভাইভেলৰ প্ৰশ্নটো লৈ আমাৰ কো এক্সিস্ট কৰা মানুহবিলাকৰ কথাটো আমি কবাত নহয় কবাত পাহৰি গৈছিলো কিন্তু বেটাৰ লেট দেন নেভাৰ আজিৰ লিডাৰশ্বিপে এই কথাটো গম পাইছে যাৰ কাৰণে দেখিবলৈ পাইছো যে অসম এছেম্বলি আজি কোকৰাঝাৰতো অনুষ্ঠিত হৈছে এটো সিম্বলিকে হক একদিনৰ কাৰণে কিন্তু অসম এছেম্বলি কোকৰাঝাৰতো অনুষ্ঠিত হৈছে আজিৰ সময়ত মই সংগ্ৰাম পাৰ্টলৈ বহুত বেছি যাবলৈ বিচৰা নাই কাৰণ হেতু অলপ পেনিক হয় আৰু এজন যোদ্ধাই জানে যে যুদ্ধ ক্ষেত্ৰত নামি পৰিলে যুদ্ধখন জয় কৰাৰ কাৰণে বহুত কাম কৰিব লগা হয় মই নিজে অস্ত্ৰ ধৰা নাই কিন্তু যোৱা 20 বছৰতকৈ অধিক এজন সংগ্ৰামী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলো আৰু সংগ্ৰামী এজনৰ চিন্তাধাৰা সংগ্ৰামী এজনৰ গুণ সংগ্ৰামী এজনৰ গোটেই ফিলসফিটো কেনেকৈ হ'ব লাগে এই কথাবিলাক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ পৰা কিছু কথা আমি পৰৱৰ্তী সময়ত শিকিবলৈ পাইছো এটা সংগ্ৰাম গঢ়ি তোলাটো ইমান সহজ নহয় আৰু এই সংগ্ৰামৰ নিজৰ ধাৰা থাকে নিজৰ ফিলসফি থাকে এটা সংগ্ৰামে এটা জনগোষ্ঠীক শেষ কৰি দিব পাৰে এটা সংগ্ৰামে এখন দেশ শেষ কৰি দিব পাৰে কিন্তু এটা সংগ্ৰামে কোনবা এটা জাতিক প্ৰতিষ্ঠাও কৰিব পাৰে এটা সংগ্ৰামে কোনবা এখন দেশখন গঢ়িবও পাৰে
আৰু আমাৰ চকুতে তেনেকা বহুত দেখিছো সংগ্ৰাম কৰিবলৈ বহুত মানুহ আহে কিন্তু আধা বাটতে এৰি যাব লগা হয় আৰু সেই সংগ্ৰামটোৱে সেই জনগোষ্ঠী সেই অঞ্চল সেই ক্ষেত্ৰত বহুতখিনি ক্ষতি কৰে গতিকে আজি আমাৰ ওচৰত যিখিনি উদাহৰণ মিজোৰামৰ সংগ্ৰামত কৈছে লালডেঙ্গা সকলৰ তেনেকা বহুত সংগ্ৰাম আছে যি সংগ্ৰামে সংগ্ৰামী সত্তাক সংগ্ৰামী জনগোষ্ঠীক কিবা নহয় কিবা আনি দিছে যাৰ দ্বাৰা তেখেতসকলে আজি নতুন এটা জীৱন পাবলৈ সক্ষম হৈছে ঠিক তেনেধৰণৰ বড়োসকলৰ সংগ্ৰামত আমাৰ বহুতখিনি আপোন মানুহ আমাৰ দাদা ভাই সকল অকাল মৃত্যু হ'ব লগা হৈছে মৃত্যুবৰণ কৰিব লগা হৈছে বিভিন্ন মানে আমি টলাৰেট কৰিব নোৱাৰা বহুত ষ্টৰী হৈ গৈছে আমাৰ তাত তাৰ পিছতো কিন্তু এই সংগ্ৰামে জনগোষ্ঠীটোক প্ৰতিষ্ঠা কৰিছে আজি আমি গৌৰৱ অনুভৱ কৰো যে ভাৰতবৰ্ষত মই এজন এক্টিভিষ্ট হিচাপে বিভিন্ন ঠাইত যাওঁতে গম পাইছো কিছুমান জনগোষ্ঠীৰ কৰোৰত জনসংখ্যা আছে কিন্তু সেই জনগোষ্ঠী সকলৰ আজিলৈকে ভাষা স্বীকৃতি পোৱা নাই বড়োসকলৰ আমাৰ প্ৰায় 1.5 মিলিয়ন পপুলেশ্যন আছে তথাপিতো বড়ো ভাষা আজি 8 শিডিউলত অন্তৰ্ভুক্ত হৈছে মই সেই লিডাৰ সকলক আজিও খুব মানে সূক্ষ্মভাৱে বিশ্লেষণ কৰো যে যি বিষয়বিলাক দৰকাৰ আছিল সেই বিষয়বিলাক বড়ো লিডাৰে বড়ো লিডাৰশ্বিপে সিন্স ইনসেপশন আৰম্ভণিৰ প্ৰায় সেই বিষয়বিলাকত আনকম্প্ৰমাইজ ভাৱে কাম কৰিছিল 1974 পৰা বড়ো ভাষা বড়ো মিডিয়াম আৰম্ভ হ'ল সেই সময়ত অসমীয়াত পঢ়িছিলে কিতাবা ইংলিছত লিখিছিল আমিও হিটু জেনাৰেশন কিতাবা আমাৰ কিতাপ হঠাৎ বড়ো হয় কিতাবা হঠাৎ ইংলিশ হয় বহুত তেনেকুৱা এটা পৰিবেশত আমি পঢ়ি আহিছিল কিন্তু আহি আজি এটা ষ্টেবল হৈ গল বড়ো ভাষা ইউনিভাৰ্সিটিটো পঢ়িলে বড়োত লিখি সাহিত্য একাডেমিও পালে বহুতখিনি এটা লেভেলত আহি গল গতিকে আজিৰ সময়ত যে বড়োভাৰ যিটো নেশনেলিজম যিটো স্পিৰিট পিছৰ সময়ত বহুতে ভুল ব্যাখ্যাও কৰিলে এই কথাবিলাক অলপ আমি স্পষ্ট হ'ব লাগিব কাৰণ এজন ভিজনাৰী লিডাৰ এজন মহামানৱ যেতিয়া পৃথিৱীত আহে তেখেতৰ কিছুমান কথাবিলাক আজি মহাত্মা গান্ধীৰ কিছুমান নেগেটিভ কথাবিলাক ওলাই যত মহাত্মা গান্ধীক বিশ্বৰ মানুহে একসেপ্ট কৰিছে যে তেখেতে নন ভাইলেন্ট গুৰু বিশ্বৰ বুলি তথাপিতো কিছুমান কথা ভুল ব্যাখ্যা কৰিব বিচাৰে যেটো নেকি একসেপ্টেবল নহয় হ'ব পাৰে মানুহৰ জীৱনত হি প্ৰত্যেকটো কৰা কামটো কাৰবা কাৰণে গ্ৰহণযোগ্য নহবও পাৰে কিন্তু কিছুমান কথা এটো আমি চাব লাগিব আজি যেটো জাতীয়তাবাদ নেশনেলিজম হিটো বড়ো সকলে জন্ম দিয়া বিষয় নাছিল কিন্তু মাজত কেবা দশক ধৰি এই জাতীয়বাদটো উগ্ৰ জাতীয়তাবাদ বুলি এটা শব্দ লগাই পেলাই বহুতখিনি ওপৰলৈকে লৈ গল যত নেকি যি সকলে এই শব্দটো ব্যৱহাৰ কৰিছিল তেখেত সকলে ৰিটাৰ্ণ হ'ব পৰা নাছিল এটা সময়লৈকে আৰু বডোলেণ্ডত হোৱা প্ৰত্যেকটো ঘটনাটো অলপ নেগেটিভ ভাৱে উপস্থাপন কৰিব বিচৰা হৈছিল এই কথাবিলাকো ষ্ট্ৰাগল কৰিব লগা হৈছিল কোনবা এটা উগ্ৰপন্থীয়ে যদি মানুহ মাৰে তাৰ পাৰ্টিকুলাৰ উগ্ৰপন্থীৰ নামটো লোৱা হয় কিন্তু বড়োৰ যদি কোনবা সশস্ত্ৰ সংগঠনে মাৰে এটো বড়ো উগ্ৰপন্থী বুলি কোৱা হয় এই কথাবিলাকতো বহুত ক'ব লগা হৈছে এটা সময়ত কলে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম যদি সেই সময়ৰ অসম গণ পৰিষদৰ চৰকাৰৰ যদি মন্ত্ৰী এটা দিলেহেঁতেন তেখেতে সংগ্ৰামটো নকৰিলেহেঁতেন এই মন্ত্ৰীত্ব নোপোৱাৰ কাৰণে সংগ্ৰাম কৰিছে বুলিও কেতিয়াবা মই বাতৰি কাকতত লিখনিত লিখাটো দেখিবলৈ পাইছো লিখিছে এনালাইসিস কৰিছে মানে এই কথাবিলাক আমাক বহুত দুখ দিয়ে কিন্তু মানুহৰ নিজৰ চিন্তাধাৰা সবৰো বেলেগ সবৰো ধাৰণাবিলাক বেলেগ এটোটো আমি ধৰি ৰাখিব নোৱাৰো ডেমক্ৰেসিত কিন্তু বাস্তৱটো হৈছে যে সংগ্ৰামী সত্তা কোনবা যদি সংগ্ৰাম কৰে এই সংগ্ৰামটো আমি বুজি পাবলৈ চেষ্টা কৰিব লাগিব আৰু আৰ্নল্ড টনবিয়ে কৈছে পৃথিৱীত দুটা শব্দ দি ইতিহাস লিখে চ্যালেঞ্জ আৰু ৰেসপন্স চ্যালেঞ্জটো বহুত চ্যালেঞ্জ আহিছে এই চ্যালেঞ্জটো বড়ো নেতৃত্বই বড়ো সংগ্ৰামী সকলে একসেপ্ট কৰিছে আৰু ৰেসপন্সটো হেইমতে দিব লগা হৈছে যেটো নেকি অলপ আগতে আমাৰ মুখ্য অতিথিয়ে ক'লে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই কোনো কাৰণত ভাইলেন্স বিচাৰা নাছিল নহলি তেখেতৰ প্ৰিন্সিপাল মটো হিচাপে লিভ এণ্ড লেট লিভ এই শব্দটো ব্যৱহাৰ নকৰিলেহেঁতেন আৰু আজিও ভাৰতবৰ্ষৰ ক্ষুদ্ৰ জনগোষ্ঠী বিলাকে हैरान হৈ আছে যে আমি দেশৰ নাগৰিক হয়
সংবিধান আমাৰ কাৰণে ৰচনা কৰা হৈছে তাৰ পিছতো আমাৰ ভাষা সংস্কৃতি আমাৰ ৰীতি নীতিবিলাক কিয় প্ৰটেকশ্যন নাপায় আজিও ভাৰতত তেনেকা বহুত জনগোষ্ঠী আছে যোনে নেকি আজিও ভাবি আছে কি আমাক কিয় তেনেকা প্ৰটেকশ্যন বিলাক দিব নোৱাৰে আৰু কিয় দিব নিবিচাৰে তো এই কাৰণে সেই সংগ্ৰাম কৰা মানুহবিলাকে সংগ্ৰাম এটা পৰিৱেশে জন্ম দিয়ে অলপ আগতে কোৱাৰ নিচিনাকৈ যে সংগ্ৰামটো এটা পৰিৱেশে জন্ম দিয়ে মই কোনো সংগ্ৰামী হ'ব পৰা মানুহ নাছিলো আমি বড়ো মুভমেন্টৰ থাৰ্ড জেনেৰেশ্যন আৰু মুভমেন্ট কৰাৰ আগত মই বহুতবাৰ চিন্তা কৰিছো বহুত মাহ চিন্তা কৰিছো যে থাৰ্ড মুভমেন্টটো কৰিম নে নকৰিম আৰু থাৰ্ড মুভমেন্টটো কৰিলে কি কৰিম তাত মেইন এজেন্ডাটো কি হ'ব পৃথক ৰাজ্যটো এটা এজেন্ডা হ'ব না কি কি এজেন্ডা হ'ব তেতিয়া আমি ভাবিলো যে সংঘৰ্ষ আৰু নিৰ্মাণ ফাৰ্ষ্ট মুভমেন্টত কি ভাল হৈছে বেয়া হৈছে সেকেন্ড মুভমেন্টত কি ভাল হৈছে বেয়া হৈছে আৰু থাৰ্ড মুভমেন্টত আমি কি ভাল কৰিম আৰু কি বেয়া হ'ব গতিকে আপুনি বড়ো মুভমেন্টটো সূক্ষ্মভাৱে ষ্টাডি কৰিলে দেখা পাব থাৰ্ড বড়ো মুভমেন্ট যেতিয়া হ'ল 2010 পৰা তাত সিঙ্গল এৰেষ্ট নাই সিঙ্গল গুলি ফুটা নাই কাৰো পিঠিত এটাও লাঠি পৰা নাই আৰু এনটিআৰ মুভমেন্টত মাত্ৰ এটা কেছ ৰেজিষ্টাৰ হৈছে এটা কেছ মাত্ৰ ৰেজিষ্টাৰ হৈছে ইটো মোৰ আৰু গোবিন্দ বসুমতাৰীৰ ওপৰত ৰেল ৰুকৰ কেছ বাকি কোনো কেছ নাই 10 বছৰৰ মুভমেন্টত তাৰ আগৰ মুভমেন্টত বহুত ভাইলেন্স হৈছে কাৰণ চ্যালেঞ্জ এণ্ড ৰেসপন্স এই চ্যালেঞ্জ আৰু ৰেসপন্সটো আপুনি এভয়েড কৰিব নোৱাৰে এটো এভয়েড কৰিব নোৱাৰে তো সেই কাৰণে আজিৰ সময়ত যে আমি যেটো কথা কলে 92 চাৰ্টাৰৰ ডিমান্ড বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ 1 2 3 4 কৰি যিবিলাক দাবী আছিল এই টোটাল দাবীটো হৈছিল 91 আৰু 91ত যেটো আমাৰ মুখ্য অতিথিয়ে কলে যে মই সব পঢ়ি চালো তাত কবাত বিচাৰিছিল মেডিকেল কলেজ ব্লাড বেংক কবাত মানে ৰেডিঅ' সেন্টাৰ এগ্ৰিকালচাৰ কলেজ তেনেকা অল আৰ ইনষ্টিটিউশনছ আৰু হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ কাৰণে কিছুমান অনুষ্ঠান বিচৰা হৈছিল আৰু সেই অনুষ্ঠানবিলাক বিচৰাবিলাক যেতিয়া আহি প্লাই এটাও গুৰুত্ব নিদিলে তেতিয়া লাষ্টত এটা ডিমান্ড আহিল 92 চাৰ্টাৰৰ ডিমান্ড যেটো নেকি সেপাৰেট ষ্টেটৰ ডিমান্ড আৰু বডোফাই কোনো বিষয়টো মানে কাৰো কাৰণে কনফিউজন এৰি যোৱা নাই তেখেতে নিজৰ লিখনি বিলাকত তেখেতে নিউজ লেটাৰ এডিটিং কৰিছিল বহুত লিখিছিল আৰু তাত হোৱাই সেপাৰেট ষ্টেট ইটো লজিক্যালি তেখেতে কৈছে প্ৰত্যেকটো কথাটো তেখেতে লজিক্যালি ধুনিয়াকে তেখেতৰ যুক্তিটো দি প্লাই সেই সময়ৰ পৰিৱেশটো লৈ প্লাই এটাৰ পিছত এটা কুৱেশ্যন আৰু এনসাৰ তেখেতে নিজে কুৱেশ্যনটো লিখিছে নিজে এনসাৰটো লিখিছে খুব সুন্দৰকৈ বনাই থৈ গৈছে পিছত কোনোবা যদি কাম কৰে হি যাহাতে কনফিউজন নহয় কোনো ভুল নকৰে আৰু সেই কাৰণে আজি যেটো নেকি আমাৰ গান্ধীজি 1948ত তেখেতক মাৰিলে 30 জানুৱাৰী সেই সময়ৰ আগত নয়া তালিম বুলি এটা কিতাপ গান্ধীজিয়ে লিখিছে তাত ভাৰতবৰ্ষৰ শিক্ষাৰ পৰা অৰ্থনীতিৰ পৰা সব কথা নয়া তালিমত গান্ধীজিয়ে লিখিছে বডোফাৰত এনেকুৱা বহুত বিষয়ৰ ওপৰত তেখেতে খুব বিতংভাৱে লিখি থৈ গৈছে যত নেকি এটাৰ পিছত আনটো বিষয়বিলাক সব ক্লিয়াৰ আছে গতিকে আপুনি চাব যে আজি যেটো চুক্তি হৈছে তাৰ আগত যদি চুক্তি হৈছে তাত সেই ইনষ্টিটিউচনৰ বিলাক কথাবিলাক লিখা আছে আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে উত্তৰ অঞ্চলত বহুতখিনি অনুষ্ঠান হৈ গল এই এটা 1.5 মান দশকতে ডেটা এইখিনি হৈ গল ইয়াৰ আগত কোকৰাঝাৰৰ পৰা ধেমাজিলৈকে চালে কোনো অনুষ্ঠানেই নাছিলে হায়াৰ এডুকেশ্যন অনুষ্ঠান কোনো প্ৰফেশনাল ইনষ্টিটিউচন এখন নাছিলে গতিকে আজি তাৰিখত ভাবিলে মানে খুব আচৰিত লাগে ইমান বৃহত্তৰ অঞ্চল এটা যত লাখ লাখ জনসাধাৰণ থাকে এই জনসাধাৰণক শিক্ষা দীক্ষা মানে দিশত আগুৱাই নিবৰ কাৰণে কিয় এটা চিন্তা কৰা সেই সময়ত হোৱা নাছিলে কেনেকৈ এই অঞ্চলটো নেগলেক্টেড কৰি ৰাখিছিল এই কথাবিলাক অনুভৱ হয় কিন্তু আজি লাহে 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 গৈ এই গোটেই বিষয়বিলাক খুব গুৰুত্বকাৰে সহকাৰে লোৱা হৈছে আৰু এই কাৰণে এটাৰ পিছত আনটো আজি সমাধান হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো লিড এণ্ড লেফট লিড জিআই থাক আৰু জিআই থাকিবলৈ দিয়া যেটো কথা এই কথাটো খুব মানে ৰিলেভেন্ট হয় এনি টাইম ৰিলেভেন্ট আজি বডোলেণ্ডত আমি দেখিছো বড়ো সংগ্ৰামৰ নামত যিখিনি ঘটনা পৰিঘটনাবিলাক হৈ গল তাত কিছুমান মানুহে ইনষ্টিগেট কৰে
মাজত বড়ো অনাবড়ো হল বিভিন্ন অঞ্চলত এই কথাবিলাক হোৱা নাই কিন্তু বড়োলেণ্ডত বড়ো অনাবড়ো হল বড়ো অনাবড়ো কাৰ কাৰণে হল কিহৰ কাৰণে হল এই কথাবিলাক যেটো পোষ্ট মুভমেন্ট ৰিকনসিলিয়েশন হ'ব লাগে ইয়াৰ কাৰণে বহুতে কাম নকৰে মই কনফ্লিক্ট জনৰ কথাবিলাক অলপ বেছিকে অলপমান চাই থাকো হিচাপে যেটো দেখিলো কনফ্লিক্ট হোৱা সময়ত কিবা এটা ঘটনা হোৱা সময়ত টিভি চেনেলৰ পৰা আদি কৰি বাতৰি কাকতৰ পৰা আদি কৰি বহুত মানুহ ওলাই আহে যে ইটো হ'ব লাগে ইটো হ'ব লাগে ইটো হ'ব লাগে ইটো হ'ব লাগে কিন্তু পোষ্ট কনফ্লিক্ট এই যেটো কলে ঘাউটো মলম লগাবৰ কাৰণে ঘাউটো খেক কৰিবৰ কাৰণে কোনো নাহে পিছত গৈ পেলাই আকৌ কনফ্লিক্টটো আৰম্ভ হয় গতিকে আজিৰ সময়ত যেটো দেখিছো কিছুমান কথাবিলাক আমি আজিৰ তাৰিখত গুৰুত্ব দিব লগা হৈছে আৰু সংঘৰ্ষ আৰু নিৰ্মাণ এই কথাটো লৈ পেলাই আজিৰ সময়ত ইনক্লুসিভ যেটো কথা আজি আমি পাতো যে বড়োৰ কাৰণে ইটো কৰিছো কাৰ্বিৰ কাৰণে ডিমাছাৰ কাৰণে এই কথাখিনি যদি আমাৰ লিডাৰশিপে খুব গুৰুত্ব সহকাৰে লোৱা হয় মই ভাবো কোনো সংগ্ৰাম নকৰে কোনো সংগ্ৰামৰ নামত ডিস্ট্ৰাকশন নহয় কোনো সংগ্ৰামৰ নামত ভায়োলেন্স নহয় আৰু সংবিধানত এই ব্যৱস্থাখিনি আছে কিন্তু যেহেতু আমি এটা কমিউনিটি ৰিপ্ৰেজেন্ট কৰো লিডাৰশিপত আহা মানুহবিলাকো কেতিয়াবা মানে এই যে আমি মানুহ হিচাপে বা আমি মানে কি কয় এটা স্পেচিছ হিচাপে নিজৰ লাইনত যেহেতু চিন্তা কৰো এই লাইনত যেটো ইনক্লুসিভিটি চিন্তা কৰাটো কবাত নহয় কবাত ৰৈ যায় আৰু এই কাৰণে আজি লাহে লাহেকৈ ভাৰতবৰ্ষত এই সংগ্ৰামবিলাক কমি আহাটো দেখিছো আৰু বিটিচিত আমি যেহেতু ইয়াৰ কাৰণে বহুতখিনি আমাৰ ক্ষতি হল এতিয়া আমি কিছুমান মডেল আৰম্ভ কৰিছো মই যেটো কৈছো যে বড়োলেণ্ড মডেলে পিছ বুলি আমি আৰম্ভ কৰিছো তাত সেই কমিউনিটিজ বিলাক আমি যেহেতু নিজে এটা সময়ত অপ্ৰেছ সাপ্ৰেছ বুলি অনুভৱ কৰিছো নেগলেক্টেড এণ্ড আইসোলেটেড বুলি অনুভৱ কৰিছো আজিৰ সময়ত আমাৰ লগত কোএক্সিষ্ট কৰা একেলগে বসবাস কৰা জনগোষ্ঠী বিলাক যাতে এইটো ফিল নকৰে এই কাৰণে আমি কমিউনিটি হ্যাপিনেস প্ৰগ্ৰাম আৰম্ভ কৰিছো সব কমিউনিটি বিলাকৰ ভিজন ডকুমেন্ট উলাইছো কিছুমান মানুহবিলাকে কৈছে যে কিয় কৰিব লাগে মোক নিজৰ মানুহবিলাকো কৈছে যে হিটো বড়োলেণ্ডটো আমি আন্দোলন কৰি আনিলো সকলো জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছে এটো কিয় বনাইছে মই কৈছো এটো মোৰ কাৰণে বনাইছো মোৰ মানুহৰ কাৰণে বনাইছো মোৰ জাতিৰ কাৰণে বনাইছো মোৰ মানুহৰ কাৰণে মই এই পৰিৱেশটো ভাল কৰিব লাগিব আৰু পৰিৱেশটো ভাল কেতিয়া থাকিব যেতিয়া সকলো দুবেলা দুমুঠি ভালকে খাব পাব যেতিয়া সকলোৰ ভাষা সংস্কৃতি নিজৰ ৰীতি নীতি বিলাক পৰস্পৰক সন্মান কৰিব আৰু এই পৰিৱেশটো আমি গঢ়িব লাগিব হিটো এনে হৈ নুঠে আৰু এই কাৰণে আজি ভিজন ডকুমেন্ট বনোৱাৰ লগতে সকলো জনগোষ্ঠীৰ কাৰণে আমি কমিউনিটি ফান্ডিং কৰিবলৈ গৈ আছো কিহৰ কাৰণে ৰাস্তা ঘাট দলং স্কুল ইউনিভাৰ্চিটি চৰকাৰে বনাই থাকিব কিন্তু সেই জনগোষ্ঠীৰ কিবা এটা সাহিত্য পুথি ছপাব লাগে ইয়াৰ কাৰণে পইচা নাই আমাৰ তাত এনেকা ক্ষুদ্ৰ জনগোষ্ঠী আছে নিজৰ ইমান বছৰ হল জনগোষ্ঠীটো সৰু এটা কাম কৰি ল'ব পৰা নাই নিজৰ সাহিত্য সভাৰ সৰু এটা অফিচ বনাই ল'ব পৰা নাই নিজৰ জনগোষ্ঠীৰ কালচাৰেল চেণ্টাৰ এটা বনাই ল'ব পৰা নাই এই জনগোষ্ঠী বিলাকক সব এনালাইসিস কৰি আমি দেখিছো আৰু সেই জনগোষ্ঠী বিলাক যিমান খালেও ললেও এনি টাইম এটা ডিপ্ৰেছনত থাকে এটা দুখত থাকে যে আমাক কোনে চাব কাৰণ চৰকাৰী ব্যৱস্থা তেনেকুৱা নাই WCD ডিপাৰ্টমেন্ট হৈছে এটা সোশিয়াল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আগতো সেই ডিপাৰ্টমেন্টটো গুৰুত্বই নাছিলে এতিয়াও সোশিয়াল ডিপাৰ্টমেন্টটো সোশিয়াল ওয়েলফেয়াৰটো আমাৰ ডিজেবল সকলৰ কাৰণে চিলড্ৰেনৰ সকলৰ কাৰণে প্ৰেগনেন্ট ওমেনৰ কাৰণে নিউট্ৰিচনৰ কাৰণে হিবিলাক চাই কিন্তু ল্যাঙ্গুৱেজ কালচাৰ কমিউনিটি হ্যাপিনেস কমিউনিটি যেটো এসপিৰেশনস হিটো চাবৰ কাৰণে আমাৰ তাত কোনো ব্যৱস্থা নাই যদি মুখ্যমন্ত্ৰীজন এই কথাটো অনুভৱ কৰে তেতিয়া কামটো আগবাঢ়িব যদি মুখ্যমন্ত্ৰীজন অনুভৱ নকৰে কাৰণ তেনেকা কোনো ডিপাৰ্টমেন্টে নাই শিক্ষা চাব ৰাস্তা চাব গতিকে জনগোষ্ঠী পাৰ্টিকুলাৰলি জনগোষ্ঠীৰ কি হৈছে কি হোৱা নাই ইটো চাবৰ কাৰণে কোনো আজিলৈকে কোনো মেকানিজমে নাই আৰু সেই কাৰণে আজি অকল বড়োলেণ্ডত নহয় মই ভাবো হিটো বহুত ৰাজ্যত তেনেকা সমস্যাবিলাক আছে মই মহাৰাষ্ট্ৰত দেখিছো কিছুমান জনগোষ্ঠী আছে মই নাম নলং তেখেতসকলে দুখ পাব এতিয়ালৈকে তেখেতসকলৰ BA পাছ মানুহ নাই ভাৰত স্বাধীনতাৰ 78 ইয়াৰ্ছত BA পাছ কৰা এজন ব্যক্তি নাই তেনেকা ট্ৰাইবেল জনগোষ্ঠীৰ লোক পাইছো এটা জনগোষ্ঠীৰ লোক পাইছো লাখ পপুলেশন আছে
কিন্তু ইহঁতৰ এতিয়ালৈকে 1 বিঘা মাটিও তেখেতসকলৰ মানুহৰ নামত ৰেজিষ্ট্ৰেশ্যন নাই এতিয়াও এনেকা সমস্যাবিলাক আছে গতিকে আজি এই বিষয়বিলাক বডফা উপেন্দ্ৰনাথ ব্ৰহ্মই যি কথাক লৈ সংগ্ৰাম কৰিছিলে এটা সময়ত মানুহে বুজি পালে এটা সময়ত ইটো উগ্ৰ জাতীয়তাবাদ বুলি অলপ সাইডলাইন কৰিছিলে কিন্তু বডফাৰ যিখিনি কথা ক'লে কাম কৰে তাত গোটেই সলিউশন বিলাকো তাতে খুমাই আছিলে এটা সেই কাৰণে আজিৰ আমি এই জনগোষ্ঠী বিলাকক এটলিষ্ট কাউন্সিল এৰিয়াত আমি ঠিক কৰিছো প্ৰত্যেকটো জনগোষ্ঠীক এইবাৰ ল্যাঙ্গুৱেজ কালচাৰৰ আমি মিউজিয়াম বনাই দিব বিচাৰিছো 20 লাখ টকা দি যিমান জনগোষ্ঠী আছে বডলেণ্ডত যাহাতে অনাগত দিনত তেখেতে ফিল নকৰে যে আমাক ইয়াত ডিসক্ৰিমিনেট কৰিছে ডিপ্ৰাইভ কৰিছে সাপ্ৰেছ অপ্ৰেছ কৰিছে যাহাতে কোনো ফিল নকৰে আজি বডফাৰ যিখিনি কথা আছিলে এই কথাৰ ভিতৰতে এই কথাবিলাক লুকাই আছিলে এই কথাৰ ভিতৰতে এইখিনি গোটেই মানে এজেন্ডাটো লুকাই আছিলে যে যত তেখেতে কৈছিলে যে আমিও ভালকে জীয়াই থাকিব লাগে আমাৰ লগত থকা জনগোষ্ঠী বিলাককো আমি একেলগে আগুৱাই নিব লাগিব সব জনগোষ্ঠীৰ কাৰণে শিক্ষাৰ কাৰণে কিছুমান আঁচনি বনোৱা হৈছে বডফা লাইভলিহুড মিছন বনোৱা হৈছে যত আমি সকলো জনগোষ্ঠী দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে লাইভলিহুড মিছনৰ দ্বাৰা তেখেতসকলক আৰ্থিক সাপোৰ্ট দিয়াৰ কাৰণে কাম আৰম্ভ কৰিছো আজি বডফাৰ এই 69তম জন্ম জয়ন্তীত মই যেটো UNB ট্ৰাষ্ট তেখেতসকলক ধন্যবাদ দিব লাগিব যে এটা ডাঙৰ কাম কৰিছে তেখেতসকলে বডফাৰ নামত যেটো সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড দিছে তাত বহুতখিনি মানুহক ইতিমধ্যে এৱাৰ্ড দিয়া হল আৰু তাত ভাৰতৰ বহুতখিনি আগশাৰীৰ ইন্টেলেকচুৱেল থিংক ট্যাঙ্ক পিস মেকাৰ বিভিন্ন ফিল্ডৰ লিডাৰ তেখেতসকলক এৱাৰ্ড দিয়া হৈছে সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড যত মহাশ্বেতী দেৱীৰ নিচিনা আমাৰ ডক্টৰ মামুনি ৰিচম গোস্বামী বাইদেউৰ নিচিনা নিকুতি ইলাৰৰ নিচিনা বহুতখিনি ব্যক্তিক বডফা সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড দিয়া হৈছে আৰু সিন্স বিগিনিং মানে ইনসেপশন ইয়াত এজন ব্যক্তিক মই ধন্যবাদ দিব লাগিব বহুতে আজি যেহেতু ইয়াত নাই তেখেত হয় ডক্টৰ আমাৰ সমুদ্ৰগুপ্ত কেশৱ ডাঙৰীয়া তেখেতে UNB ট্ৰাষ্টৰ লগত একদম বিগিনিংৰ পৰা যেতিয়া মানে বহুত মানুহে মানে উলাই অহা নাছিলে সেই সময়ৰ পৰাই তেখেতে এই প্ৰগ্ৰামৰ লগত জড়িত হৈ আছে UNB ট্ৰাষ্টক ধন্যবাদ দিব লাগিব তেখেতসকলে লগ লাগি যেটো বড়ো মিডিয়াম স্কুল আৰম্ভ কৰিছিলে UN একাডেমি বুলি প্লাই ইটো 100 খনতকৈ বেছি হৈ গল স্কুলটো অল অসমত এটা সময়ত বড়ো মিডিয়াম বহুত এটা চ্যালেঞ্জ ফেস কৰিছিলে টিচাৰ নাই কিতাপ নাই বহুত বেয়া অৱস্থা বড়ো সাহিত্য সভা নিখিল ভাৰত ছাত্ৰ সন্থা সংগ্ৰাম কৰি আছিল সেই সময়ত এটা কাৰেজ দিয়াৰ কাৰণে যি UN একাডেমিটো কোকৰাঝাৰত আৰম্ভ কৰিছিলে আমাৰ উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু সেই UN একাডেমিয়ে বড়ো মিডিয়ামত ইমান ভাল ৰিজাল্ট কৰিলে লাহে 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 গোটেই পৰিৱেশটো আমাৰ ভাল হৈ গল গতিকে আজি মই এই কথাখিনিয়ে ক'ব বিচাৰিছো বহুত বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিলে ইয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু ইয়াৰ লগতে আমাৰ খেহতীয়াভাৱে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত আহি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নেশনেল ক্যাপিটেল দিল্লীত তেখেতে এটা বডফাৰ নামত এটা ৰাস্তা ডেডিকেট কৰিছে আৰু অহা 1 মে তাৰিখে বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ৰোড যি ৰাস্তা হিটো মুকলি কৰা হ'ব তো হিটোৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু বিশেষকৈ আজি আমি যোৱা বছৰত কিছুমান কাম আৰম্ভ কৰিছিলো ইয়াৰ ভিতৰত এটা আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত বডফাৰ নামত এটা শেয়াৰ ঘোষণা কৰা হৈছিল ইটো আমি অপাৰেশনাল কৰাৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এটা দায়িত্ব লম কাম আৰম্ভ কৰিম আৰু সেই সময়তে ডিক্লেয়াৰ কৰা হৈছিল বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা ৰিচাৰ্চ কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ফেলোশ্বিপ দিয়া হ'ব গতিকে এই বছৰ আমি 10 জন ষ্টুডেন্ট তেজপুৰ ইউনিভাৰ্চিটিত ফেলোশ্বিপ দিয়াটো আৰম্ভ কৰিম যাতে ৰিচাৰ্চৰ কামটো আৰম্ভ হয় আৰু আজি বিশ্বখনত সকলোতকৈ প্ৰয়োজন বিষয়টো হৈছে শান্তি কেতিয়া কত যুদ্ধ হয় কেতিয়া কত সংগ্ৰাম হয় কেতিয়া কত জাতিগত সংঘৰ্ষ হয় ইয়াৰ কোনো গ্যাৰান্টি নোহোৱা হৈ গৈছে এতিয়া মণিপুৰত আমাৰ দুটা জনগোষ্ঠীৰ মাজত সংঘাত হয় আজি প্ৰায় 2 বছৰ হ'বলৈ গৈ আছে সংঘাতটো শেষ হোৱা নাই লাহে লাহে বহুত কাম বিলাক হৈছে এতিয়া লাহেকৈ
সংঘাতটো শেষ হৈ আহিছে আৰু এতিয়া বিভিন্ন ঠাইত তেনেকা পৰিৱেশবিলাক আকলৈ হ'বলৈ মানে চান্স থাকে বিভিন্ন কাৰণত সেইকাৰণে আহি থকা প্ৰজন্মক শান্তিনো কি এই কথাটো জানাৰ কাৰণে আমি বড়োলেণ্ডত এটা প্লেনিং কৰি আছো কাৰণ বড়োলেণ্ডটো প্ৰায় 30টা 40টা বছৰৰ কাৰণে এটা ডিস্টার্ব এৰিয়া ভাইলেন্ট এৰিয়া বুলি এটা সবে জনাজাত হৈছিলে আজি 4টা বছৰহে আমি শান্তিৰ পৰা আনিছো আৰু হেতু সাস্টেইন কৰাৰ কাৰণে আমি সকলো ইয়াত জড়িত হ'ব লাগিব বহুত সময়ত যেতিয়া শান্তি থাকে আমি পাহৰি পেলাও যে যেহেতু হিউম্যান বিং মানুহ যেহেতু শান্তিপ্ৰিয় শান্তিটো এনেকা অটোমেটিক্যালি হ'ব লাগে বুলি ভাবো কিন্তু শান্তিৰ মাজে মাজে কেতিয়াবা যে আমাৰ বিভিন্ন কাৰণত অশান্তিৰ কিছুমান পৰিৱেশ আহে কিছুমান সংগ্ৰাম আহে কিছুমান এনেকা চ্যালেঞ্জ আহে যেটো আপুনি ৰেসপন্ড কৰিব লগা হয় সেই সময়ত যেতিয়া শান্তিৰ কথা ক'বলৈ মানুহ নোৱা হয় আৰু যেতিয়া কনফ্লিক্ট জনত মই দেখিছো যিমান শিক্ষিত মানুহ থাকক যিমান ডাঙৰ ধৰ্মগুৰু থাকক হিও কোনবা এটা গ্ৰুপৰ হৈ পেলাই থিয় দিয়ে সেই সময়ত যিয়ে শান্তিৰ বাণী বিলোৱা ধৰ্মগুৰুজন হি মাজত আহি থিয় দিব নোৱাৰে হি কোনবা এটা গ্ৰুপৰ হৈ থিয় দিয়ে মই হিটো নিজৰ চকুৰে দেখা পাইছো তো সেই কাৰণে আজিৰ শতিকাত মই ভাবো যে যেটো পিস শান্তিৰ বিষয়টো গোটেই পৃথিৱীত লৈ যাব লাগিব আৰু বড়োলেণ্ডত আমি আপ্ৰাণ চেষ্টা কৰিছো যে যি আমাৰ আদিবাসী বড়ৰ মাজৰ সংঘাত হৈ গল এটা ৰিকনসিলিয়েশনটো আমি আৰম্ভ কৰিছো তেখেতসকলক ৰিহেবিলিট কৰাৰ কাৰণে আৰম্ভ কৰিছো মাইনৰিটিৰ লগত সংঘাত হৈ গল তেখেতসকলক আমি ৰিকনসিলিয়েশন আৰম্ভ কৰিছো যাহাতে পুনৰ ইয়াত হ'ব নোৱাৰে নহলে আজি নিৰ্মাণ কৰা ঘৰ যেটো অশেষ কষ্ট কৰি সংগ্ৰাম কৰি নিৰ্মাণ কৰা যেটো ঘৰ অহাকালি আকৌ এটো ধ্বংস হ'ব ৰাতাৰাতি সংঘাতৰ কাৰণে ডিসপ্লেস হয় কিমান মহিলা কিমান শিশু মানে ইমান মানে কষ্টত থাকিব লগা হয় এই কথাবিলাক আমি আজিৰ সময়ত সিৰিয়াসলি ভাবিব লাগিব ৰাস্তা দলং বা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ কথাটো ভাবিছে ঠিকই আছে আজি সিভিলাইজেশনৰ এটো এটা দৰকাৰ বিষয় কিন্তু এট দি সেম টাইম যদি হিউম্যান বিং মানুহ যদি পিস নহয় মানুহ যদি শান্তি নহয় টাইম সংঘাত হ'ব পাৰে এই কাৰণে বড়োলেণ্ডত আমি ইন্টাৰনেশনাল বড়োফাৰ নামত বড়োফা ইন্টাৰনেশনাল স্কুল অফ পিস এটা আৰম্ভ কৰিবলৈ গৈ আছো যত অটল নৰ্থ ইষ্টৰ প্ৰথম নৰ্থ ইষ্টৰ কাৰণে কিন্তু এটা বিশ্বৰ মানুহে যাহাতে যেনেকৈ বেলেগ বেলেগ আমাৰ মাৰ্টিন লুথাৰ কিঙৰ নামত আমেৰিকাত আছে ফিলিপাইনছত আছে বিভিন্ন কান্ট্ৰি বিলাকত যত কনফ্লিক্ট হৈছে সেই বিলাকত আজি এই কাম বিলাক আৰম্ভ কৰিছে আৰু আমাৰ স্কুল কলেজ ইউনিভাৰ্সিটি বিলাকত আহি থকা জেনাৰেশনক যদি পিছৰ কথা নকয় শান্তিৰ কথা নহয় নকয় অশান্তিটো এনি টাইম হ'ব পাৰে গতিকে বড়োভাগ পুনৰ মই শ্ৰদ্ধা জনাইছো আৰু এবাৰ কটন ইউনিভাৰ্সিটিক আজি এই সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ জনাইছো মিডিয়া আমাৰ গুৱাহাটীত আসাম মিডিয়া ট্ৰাষ্ট ৰূপনগৰত এটা বড়োফা ভৱন তেখেতসকলে ৰিনোভেশন কৰাৰ কথা কৈছে তাত স্টেচু আছে আমি বিটিআৰ সৰকাৰৰ পৰা এই ৰিনোভেশনটো কৰি দিয়া হ'ব আৰু স্টেচুটো যাতে ভালকে ৰাখে ইয়াৰ কাৰণে প্ৰত্যেক বছৰত এটা সৰু এটা ফান্ড আমি তেখেতসকলক দিম যাতে তেখেতসকলে এই বড়োফাৰ স্টেচুটো মেইনটেইন কৰি ৰাখিব পাৰে বহুত বহুত ধন্যবাদ